হাই গাইজ, আজি নতুনকৈ বনাব লৈছোঁ গামোচা এটি অসমীয়া গহনা ষ্টাইলত বনাই চাইছোঁ কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ। তাকে আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে, কেনেকৈ কি কৰিলোঁ, কেনেকৈ বনালোঁ তাকে দেখুৱাইছোঁ। প্ৰথম এনেকৈ ফুলিও বনালোঁ, লগতে ডিঙিত পিন্ধা গহনাও বনালোঁ। ফাইনেলি এডাল হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব নোৱাৰোঁ। আৰু লগতে বনাব লৈছোঁ গলপতা এখন। গলপতাকেইটা কেনেকৈ কাপোৰেদি এটি বনালোঁ তাকো অকণমান দেখুৱাইছোঁ। কেনেকুৱা লাগিছে যে ফুলিযোৰ কাৰণে এনেকৈ দহি বান্ধি লৈছোঁ। দহি বান্ধি এনেকৈ ফুলিযোৰ এনেকৈ লগাই দিছোঁ। ফাইনেলি হৈ গ'ল দুটা বনাই। এয়া কেনেকুৱা লাগিছে জনাব। এয়া গলপতাখন এনেকৈ বনাইছোঁ। মাজত দহি এটা দি দিছোঁ তিনিটা। কেনেকুৱা লাগিছে জনাব। ফাইনেলি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। বাই, ভাল লাগিলে লাইক কৰিব।